Hello everyone, welcome back to my channel. আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটি ভিডিও লৈ আনিছো। আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু সম্পূৰ্ণকৈ চাব। যেহেতু এতিয়া গৰমৰ বন্ধ চলি আছে আপোনালোকো আহিব পাৰিব ইয়াতে। আমি গাড়ীত উঠি ৰাতিপুৱা সোনকালে গৈছো আৰু আহি পালো আমি জালুকবাৰী। আৰু ভিউটো খুব ভাল আছিল। আমি যোৱা টাইমত খুব ধুনীয়া আছিল। আৰু এতিয়া পালোহি গণেশ মন্দিৰ আৰু এতিয়া আমি পালোহি আপোনালোকে যোনে যোনে আহিছে তেওঁলোকে গম পাইছে আমি হাজো মন্দিৰলৈ আহিছো হৰগ্ৰীৱ মাধৱ মন্দিৰলৈ আৰু ভৰি ধুব আহিলো। প্ৰথম আহিয়ে দেখিলো চাওকচোন কিমান ডাঙৰ ডাঙৰ কাছ ইয়াতে আছে আৰু এতিয়া ইহঁতক খানা দিয়া নিষেধ কৰিছে তাৰ বাবে দিয়া নহল। ইমান যে আছে অগণন। তাৰ পাছত আমি ভৰি ধুই আহি ললো চাকি ধূপ আৰু তুলসীৰ মালা। যেহেতু মাধৱ মন্দিৰলৈ আহিলে তুলসীৰ মালা অৰ্পণ কৰিব লাগে ভগৱানৰ ওচৰত, তাৰ বাবে আমিও লৈ ললো। এয়া গৈ আছো আৰু যেহেতু এতিয়া মই বাহঁতৰ লগত আহিছো আজি আৰু গৈ আছো ভিনদেউ বাহঁত আটাইবিলাক আমি একেলগে আহিছো। আৰু আহি পালোহি মন্দিৰৰ গেট। আপোনালোকক দেখাই যাম ভিতৰৰ ভাগ, আপোনালোকে চাব আৰু যদি ইচ্ছা কৰে আপোনালোকে আহিব পাৰিব। খুব ভাল লাগে। চাওক মন্দিৰৰ ওচৰ আহি পালোহি আৰু যিহেতু এতিয়া মানে বেছি ভিৰ নাছিলে আমি সোনকালে আহি পাইছোহি। আহিলৈ আমি চাকি ধূপবিলাক জ্বলাব ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে যিমান ৰাতিপুৱা আহিব সিমানে ভিৰ কমকৈ পাব। নহ'লে আমি যেতিয়া আমাৰ হৈছে কামবিলাক তাৰ পিছতে ইমানেই ভিৰ লাগিছে যে তাতে ইমান গৰম আৰু ভিৰ বহুত বেছি বাঢ়ি যায় দেৰি হৈ যোৱাৰ লগে লগে। যিমান পাৰে আপোনালোকে সোনকালে আহিবলৈ চেষ্টা কৰিব। এয়া চাকি ধূপ জ্বলোৱা হ'লে আপোনালোকক ভিতৰত মন্দিৰৰ ভিতৰত লৈ যাম। আৰু এতিয়া আমি গৈ আছো মন্দিৰৰ ভিতৰৰ ফালে। একেবাৰে ভিতৰৰ মন্দিৰটো দেখাব নোৱাৰি কাৰণ ইয়াত নিষেধ আছে, ভিডিঅ' আৰু ফটো কৰাৰ নিষেধ আছে। তাৰ বাবে মই আপোনালোকক অকণমান ভিতৰৰ পৰাই দেখাই দিম। লাইন ষ্টাৰ্ট হৈছে, বাট বৰ বিশেষ বেছি হোৱা নাই আমি যোৱালৈকে, আমাৰ পিছত বেছি হৈছিলে। আমি লাইনত থিয় হ'লোহি। আমি পূজা কৰি পেলাই এতিয়া আপোনালোকক অকণমান বাহিৰৰ ভাগ দেখাই দিছোঁ। চাৰিওফালটো অকণমান আপোনালোকক দেখাই দিছোঁ। অকণমান কামাখ্যা মন্দিৰৰ দৰেই লাগে। আৰু আমি এতিয়া উভতি আহিলোঁ, অকণমান টাইম বহিলোঁ, তাৰপাছত আমি আহিলোঁ আৰু ইয়াতে থকা যিখিনি মানুহ আছিলে দুখীয়া তেওঁলোকক অলপ অলপ পইচা দিয়া হ'ল, নিষ্ঠাৰে দিলে। তাৰপাছত আমি আহি শৰাইঘাট দলং পালোহি আৰু চাওকচোন ইমান ধুনীয়া আকাশখন লাগিছে আজি। ৱাও, আৰু
আমি যেহেতু একো খাই যোৱা নাছিলোঁ, আমি খাৰলি অসমীয়া ৰেষ্টুৰেণ্টলৈ আহিছোঁ। ইয়াতে খুব ধুনীয়া অসমীয়া খাদ্য, সুস্বাদু খাদ্য, আৰু আমি যিহেতু অসমীয়া মানুহ, আমি অসমীয়া খাদ্যবোৰ খাই ভাল পাওঁ। ইয়াতে আপোনালোকে বিচৰা ধৰণৰ পাই যাব। আৰু অহাৰ লগে লগে আমাক দি দিলে এয়া ৱেলকাম ড্ৰিংক। তাৰপাছত আমি থালি লৈ ল'লোঁ, খানাৰ থালি। ইয়াতে যে ইমান কেইটা ডিছ আছিলে নহয়, খুব। আৰু এই ৰেষ্টুৰেণ্টখন আছে এয়াৰপৰ্টৰ ওচৰতে, SOS ৰাস্তাৰ অলপ আহিলেই পাই যাব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।